নমস্কাৰ জনাইছোঁ সকলোকে। বহুত দিনৰ মূৰত আকৌ আহিছোঁ মোৰ ইউটিউব চেনেলত। আজি গৈ আছোঁ চানডুবিত নতুন এটা ভিডিঅ'ৰ শ্বুটিং চলিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি বৰ্তমান পালোঁ শ্বুটিঙৰ জেগা। শ্বুটিং চলি আছে, আমি এই শ্বুটিঙত যাই আছোঁ। বৰ্তমান আমি আছোঁ চানডুবিত। এই গৌৰংগদাৰ গান কৰিব আহিছোঁ আমি। খুব এটা মৰমৰ গীত, অডিঅ'টো ধুনীয়া লাগিছে। আপোনাৰ গান কমপ্লিট হোৱাই নাই দেই, 50% হৈছে। কাৰণ ফ্লুট ডিজাইন কৰিব আছে, ডিজাইন হৈছে, বজাব আছে, মিক্স কৰিব আছে। দিগন্ত বৰলৈ আমাৰ গুৰুদেৱে মিক্স কৰিব। আৰু মোৰে সৌভাগ্য গানটো দৰ্শন কিলিং আৰু আমাৰ নিতুন কাল্পনিকৰ সুন্দৰ প্ৰচেষ্টা, সুন্দৰ সংগীত আৰু গাইছে ওৱান এণ্ড অনলি প্ৰিয়ংকা বৰালী উইথ মি। লগতে আপুনি। থেংক ইউ। গৌৰংগদাৰ গান গোটেইকেইটাই ভাল। কিবা কৈ দিবা? বতৰটো ভাল আজি, গতিকে শ্বুটিং কৰি ভাল লাগিব। অলপ ফিলটো বেলেগ আছে। ক্ৰিছ কিবা ক'ব? কম মানে কি ক'ম, বৰত কৈ দিয়ক। बोथोरा जोबोद मोजां खामानि मावनो जोबोद मोजां नांगोन गोजोन्थों। আৰু ৰবুল এই সৰু কিবা কবি? নকওঁ দে আৰু। কম নকওঁ নহয়। কি কবি? গানটো শুনি কিনে তো বেয়া লাগে। মজা লাগিছে গানটো ভাল। मोजां मेथाइ। New da. कुछ बोलो। নমস্কাৰ কি খবৰ আপোনালোকৰ? আজি আমি গৌৰাংগদা আৰু প্ৰিয়ংকা বাৰ এটা খুব ধুনীয়া গীতটিৰ নাম হৈছে মই তোৰে হয়। মোৰে নহয়, জানি থবি চবৰে হয়। আৰু মই এতিয়া শ্বুটিং চাব আহিছোঁ, কাৰণ এতিয়া মোৰ অলপ দেৰি পিছতহে মোৰ শ্বট আছে। कैसा लगा शूट करके? अच्छा लग रहा है, बस गर्मी लग रहा है। थोड़ा অসমীয়া में बोलो। মানে ভাল লাগি আছে, কিন্তু মানে গৰম উঠি আছে বহুত। ৰ'দ নাই ইমান, তথাপিও মানে এটা হিট এটা আছে, ভাল লগা নাই। গৰম ক'ত উঠে? যুগ নাই, যাব পাৰিবা। লাহে যোৱা খালি। হয়, এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ বিলত বহুত কেইগৰাকী নাৰী অকলশৰীয়া হৈ আছে। গতিকে আমি তেওঁলোকক চাহাৰাৰ ব্যৱস্থা কৰাৰ এটা সিদ্ধান্ত লৈছোঁ। গতিকে কেমেৰামেনে আমাক হাতিবলৈ দিম, তাৰ বাবে আমি অসুস্থ। লগতে আছে আমাৰ অতি মৰমৰ মোৰ মাইনা আনান্যা। তাৰ লগত তাইৰ লগত আমি কথা পতাৰ চেষ্টা কৰিম। তেওঁ বহুত বিজি হৈ আছে, বোকাৰ মাজত বহুতো চেষ্টা কৰি আছে। তেওঁ বোকাৰ মাজত এটা শল মাছ ধৰাৰ সম্ভাৱনা চলি আছে। গতিকে আমি চাবলৈ চেষ্টা কৰিম। Action! হয়, নমস্কাৰ। আমি আগতে রোলিং। হয়, এই মুহূৰ্তত আমি চানডুবিত আছোঁ। চানডুবিত আমাৰ অতি মৰমৰ কোৰিঅ'গ্ৰাফাৰ আদিত সিং, আৰু লগতে আছে আমাৰ অতি মৰমৰ, গতিকে অসমৰ সকলোৱে চিনি পায়, সকলো ৰেমো টেৰেঞ্চ, সকলো মানে আমাৰ যিমান আছে যি আছে। গতিকে আপোনালোকে আমাৰ এই বিৰতিখনত চাবলৈ খন্তেক বিৰতিৰ পাছত আকৌ আহিব লাগিব। উৰি আছে। মই তোৰে হয় তই মোৰে
ইলেকশ্যনৰ ৰেলী নহয়, এয়া হৈছে গৌৰংগাদাৰ নতুন এটা গানৰ শ্বুটিং। ভাল লাগিছে। কি কৰি জানা মই এতিয়া আছো, মই জানো চকাটো সোমাব টকা ভৰি নহয় মই আন মোৰ ডেন্স দেখাবলৈ পাগলা অলপ ক্লোজ হোৱা দেখা নাই